নমস্কাৰ সকলোলৈকে মই বৃষ্টি আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক ভালে আছে, মোৰো ভালে। আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিছো ভাত খাই বৈ কাম কৰি আজৰি হৈ মেলি। এতিয়া মই এনে আছিলো, ভাবিলো ভিডিঅ'টো ষ্টাৰ্ট কৰো ইনে থকাতকে। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব হেকলৈকে। এই পিনে দদৈ দলি আছে মৰাপাতৰ গুটি। আৰু এই পিনে সব কুকুৰা একেটা বাহতে দুজনী তিনিজনীয়ে কণী পাৰে। এতিয়া মই আহি ভয়ে খুৱাই দিলো, ভয়ে খাব এতিয়া কণীয়ে নাপাৰিব চাগে। বিহুৰ প্ৰস্তুতি কেনেকুৱা চলিছে আপোনালোকৰ? জোৰদাৰত চলি আছে চাগে ন? আমাৰ ঘৰত হ'লে একো চলা নাই, মায়ে সময়ে পোৱা নাই একো কৰিবলৈ মানে। তাকে কি বিহু হয় হ'বগে আৰু আমাৰ ভেলাঘৰটোহে অকল বনাই থৈছোঁ, বাকী বিহু একো বজাৰ সমাৰ একো হোৱা নাই। পিঠা চিঠা খুন্দিবলৈ আছে। পিঠা বাৰু ঘৰতে মিক্সিতে খুন্দিব লাগিব, আমাৰ ওচৰত ঢেঁকী নাই পাবলৈ। ঢেঁকীত খুন্দিবলৈ মিক্সিতে খুন্দিম আৰু। পৰিমাহীও ঘৰলৈ গ'লগৈ, এতিয়া মই অকলে চব কৰিব লাগিব। মই মানে অকলে কৰাটো ডাঙৰ কথা নহয়, কিন্তু মন নাযায় মানে অকলে কামবোৰ কৰিবলৈ। লগত এজনী হ'লে এনেই ভাল লাগে কথা পাতি পিনে কৰিবলৈ। আৰু পৰিমাহী মই জানেই আপোনালোকে, আমি এনেই জমনি কৰি থাকোঁ দুইজনীয়ে। তাই নাথাকিলে কাৰণে বেয়াই লাগে মানে। হাই গাইজ, ভাতকেইটা খাই কাম বন কৰি আজৰি হৈছিলোঁহে। এতিয়া দদৈয়ে ক'লে যে সান্দহৰ চাউল ভাজিব লাগে বুলি, সেইকাৰণে মূৰত গামোচা চামোচা মাৰি লৈছোঁ। এতিয়া ভাজোগে। আগে পিছে কেতিয়াও ভাজি পোৱা নাই, এইবাৰ ফাৰ্ষ্ট টাইম ভাজিম। তাকে কি হয় চাওঁগেচোন বলক। এই পিনে দদৈ জুই ধৰি দিছে মোক। মই মানে জুই ধৰাত কেঁচা, সেইটো কাৰণে ক'লোঁ দদৈক ধৰি দিবলৈ, আৰু দদৈয়ে লাগি গৈছে। এয়া মই ভাজা ষ্টাৰ্ট কৰি দিলোঁ। মই লৈছিলোঁ এখন এটা, কিন্তু দদৈয়ে কৈছে যে এখনতকৈ এখনহে বেছি হ'লে ভাল, সেইটো কাৰণে এতিয়া সেইখনেই সেইকাৰণে এতিয়া ইউজ কৰিম আৰু। গাইজ, এইবোৰ বস্তু খাবলৈহে ভাল, কিন্তু যতনাই লোৱাত বহুত কষ্ট আছে দেই। কৰি নাই পোৱা, এতিয়া কৰিহে গম পাইছোঁ। ঠাণ্ডা দিন যদিও ইমান জুই তাতে মানে ধৰিছে নহয়, ইমান গৰম উঠিছে। বেকগ্ৰাউণ্ডত কুকুৰাৰ মাত শুনিব পাৰে, ইগন'ৰ কৰিব। এই ঘৰটোত কুকুৰাও থাকে মানে। এইপিনে এয়া উমনি লৈ আছে এগৰাকীয়ে। সেইপিনে ইয়াত কণী পাৰে, মই দেখাইছিলোঁৱে, তো ইগন'ৰ কৰিব। সেয়া দেখিছে চাগে মোৰ ঘামি জামি অৱস্থা, কাহিল হৈ গৈছে। কপালৰ ঘাম মাটিত পেলাই মই সান্দহৰ চাউল ভাজিছোঁ আজি। গাইজ, মই এইখিনি ভাজি থকা 15 মিনিটতকৈ বেছি হ'ল, এতিয়ালৈকে হোৱাই নাই। এইখিনিতে যদি ইমানকৈ টাইম লাগিছে, গোটেইখিনি কৰোঁতে কিমান দেৰি লাগিব বাৰু? অ' মাই গড। গাইজ, এইখিনি হ'ল আৰু এইখিনি পাতি দিলোঁ ইয়াত। এইপিনে দেখিছেনে মোক টি চাৰ্ট আৰু হাফ পেণ্ট পিন্ধি আহিবগৈলগীয়া হ'ল, ইমানেই গৰম উঠিছে জুইৰ তাপত। আৰু লগতে ৰ'দটো এইপিনৰ পৰা একদম মূৰতে পৰি আছে মানে, ইমান গৰম উঠিছে। সেইকাৰণে এয়া ভাজা হৈ গ'ল যে, এতিয়া মই এনেকৈ অকণমানকৈ কম কোৱান্টিটিত লৈ পিনে মিক্সিত মাৰিম এতিয়া। এয়া হৈ গ'ল, চাওক কিমান ধুনীয়াকৈ গুড়ি হৈছে। একেবাৰে মিহিটো কৰা নাই মই, অলপ থাকিব দিছোঁ। অকণমান থাকিলেহে তেনেকৈ ভাল লাগে, মেৰিক কৰিব লাগে খাওঁতে। মই তেনেকৈ ভাল পাওঁ। চাওক তেনেকৈ থৈছোঁ। হাই গাইজ, মোৰ হৈ গ'ল এইখিনি কৰি। আৰু চাওক, এই ডাবাটোত এক ডাবা হৈ গ'ল। ডাবা নহয় আচলতে, সেই বৈয়ামটোত আৰু মিউছলি বৈয়ামত আমি মধ্যবিত্ত মানুহবিলাকেহে চাগে অকল সান্দহ থওঁ। এতিয়া মই গা ধোওঁগৈ। 2:02 মানে বাজিবলৈ হ'ল চাগে, এতিয়ালৈকে গা ধোৱা নাই। গা ধুই আপোনালোকক লগ পাই আছোঁ। হাই গাইজ, আজি হৈছে নেক্সট ডে'। আজিও সেই ভিডিঅ'টো কণ্টিনিউ কৰিবলৈ ফোনটো হাতত লৈছোঁ। আজি আচলতে মোৰ কাৰণে অকণমান স্পেচিয়েলেই হয় দিনটো, কাৰণ আজি বা আহি আছে গুৱাহাটীৰ পৰা বিহুৰ কাৰণে। আৰু বাইকবোৰ আহিলে ভনীয়েকবোৰ কিমান এক্সাইটেড হৈ থাকে, সেইটো অকল ভনীয়েকবোৰেহে জানে, নহয় জানো? তো দেখাম আপোনালোকক। তাই আজি পাবহি মানে আহি আছে, পোৱাহি নাই, অলপ পাছত পাবহি আৰু আপোনালোকক দেখাই আছোঁ। হাই গাইজ, আমাৰ বাইদেউ আহি পালেহি। এয়া লাজ কৰিছে, মই ভালকৈ দেখাই দিছোঁ, অভাৱ নাথাকোঁ।
আমি এটা খাব লৈছোঁ পাস্তা এইপিনে মই বনাই আছোঁ কুকুৰাৰ গোটা ভাজি এইপিনে এজন মাষ্টাৰ চেফে বনাই আছে কুকুৰাৰ জোল মানে গ্ৰেভিকৈ বনাব আৰু এইগৰাকী হৈছে হেল্পাৰ আমি কেইটাই ভাল পাওঁ গোটা ভাজি দদৈ আকৌ খাব নোৱাৰে যে গোটা ভাজি সেইটো কাৰণে দদৰ কাৰণে জোলকৈ মানে চবলৈকে বনাইছোঁ বাৰু জোলকৈ তাৰপিছত আমালৈ এইকণ বনাইছোঁ ড্ৰাই ফ্ৰাই এইপিনে মোৰ গোটা ভাজি হৈ গ'ল অলমষ্ট অকল ধনিয়াটো দিম আৰু তাৰপিছত হৈ যাব খাব পৰা বাকী গ্ৰেভিটো হ'বলৈ আৰু অলপ বাকী আছে হৈ লওক তাৰপিছত আপোনালোকক দেখাম বাৰু দেই এইটো এতিয়া বেটেৰীক খাই চাবলৈ দিওঁগৈ হেনো কেনেকুৱা হৈছে খাই পিনে কওঁ কেনেকুৱা হৈছে মোৰ চব্জিটো আৰে বনাইছে কোনে হয় নাই মই বনাইছোঁ ভাল লাগিবই এনেও এতিয়া মই খাই চাওঁ এপিছ ভাল লাগিছে ইয়াকো খালে কেনেকুৱা লাগিছে বহুত ভাল লাগিছে মই চিলাই দিলোঁ জলকীয়াটো সেইটো বেছি ভাল লাগিছে সঁচা সেইটো কাৰণে বহুত বেছি ভাল লাগিছে এতিয়া টেষ্ট কৰিব তাই এইটো হাৰ্ডিটোহে দিলে ভাল এডোখৰ দিয়া এইটো ভাল দিছে খা জলদি খা মই ভিডিঅ'টো এণ্ডিংটো দিম আৰু তাৰপিছত মজা মোক অকণমান খুৱাই দে খুৱাই দিবি আকৌ গৰম হৈ আছে বহুত গৰম মজা হৈছে কিন্তু মোৰটো বেছি ভাল হৈছে হয় নাই ঠিক আছে কি কৰিবা আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি আপোনালোকৰ মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব বাই বাই